নমস্কাৰ সকলোকে এতিয়া বাজিছিলে 9:30 যেহেতু নাম আছে চৈতৰ মাহত আৰু বহাগতো 2-3খন নাম এতিয়ালৈকে বুকিং কৰা হৈছে যেহেতু এগৰাকী বিহুৱতী সেই হিচাপত মানে বেছি নাম ৰখা নাই এতিয়ালৈ চৈতৰ মাহতো 2-3খন নাম আছে তেনেকৈ নাম কেইখন গাই বিহুৰ প্ৰেক্টিছতো যাব লাগিব সেই গতিকে মোৰ ভিডিঅ'ৰ মাজলৈ আপোনালোক আকৌ এবাৰ বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ যেহেতু গমে পাইছে মোৰ অসুখ হৈ আছিলে আৰু জ্বৰ একদম নেৰা জ্বৰে ধৰাৰ বাবে মই ভালকৈ না শুব পাৰিছিলোঁ না কথা পাতিব পাৰিছিলোঁ একেবাৰে অসুস্থ হৈ আছিলোঁ আৰু আজি 3-4 দিনমান হ'ল এতিয়া যথেষ্টখিনি ভাল পাইছোঁ যেহেতু নাম বোলা বস্তুটো মানুহৰ মুখত কোৱাটো সহজ কিন্তু কৰি দেখুৱাটো বহুত বেছি টান আৰু ইফালে ঠাণ্ডা গৰম দুটাই মানে নাম গোৱাৰ পিছত ঘামি জামি অৱস্থা নোহোৱা হৈ যায় আৰু নাম নোগোৱাৰ আগত গাড়ীত যেতিয়া বতাহবিলাক খাওঁ তেতিয়া আমাৰ চৈতৰ মাহ পৰিলে যিহেতু বাৰিষা পৰিবত হ'ল তেতিয়া এই বহাগৰ মাহ আহিলেতো বৰষুণ দিবই সেই গতিকে মানে ঠাণ্ডা গৰম দুটাই মিক্স হৈ যোৱাৰ বাবে একেবাৰে নিমনিয়াত পৰি গ'লোঁ জানেনে একদম মাথাটো দাঙিব পৰা নাছিলোঁ যেতিয়া হেৰি হ'ল তেতিয়া মেডিচিন ল'লোঁ বেজি 9-10টা মানে ল'লোঁ বাৰু এতিয়া সম্পূৰ্ণ সুস্থ কিন্তু অকণমান দুৰ্বল হৈ আছোঁ আৰু যিহেতু অলপ আগতে আমি নাম শেষ কৰিলোঁ নামৰ ৰিহাৰ্চেল শেষ কৰিলোঁ যিহেতু মোৰ পাৰ্মানেণ্ট নাগৰো নাই এতিয়া গমেই পাইছে আপোনালোকে এটা হেল্প কৰিবচোন যদি কাৰোবাৰ পাৰ্মানেণ্টকৈ মোৰ লগত থাকিব বিচাৰে নাগৰো তেতিয়াহ'লে মই স্ক্ৰীনত নাম্বাৰটো মই দি দিম তাত আপোনালোকে কণ্টেক্ট কৰিব আৰু দূৰ বুলি কথা নাই বাৰু নামত দূৰ হ'লেও ওচৰ হ'লেতো যায়েই বাৰু আজিকালি সেই গতিকে সেইবাবে ভিডিঅ'টো বনালোঁ ইমান দিন ভাল ভিডিঅ' দিয়া নাই আপোনালোকক ব্লগো দিয়া নাই একো দিয়া নাই সেইকাৰণে বেমাৰত ভুগি থকা আৰু কিছুমান কমিটিটো মোক বেয়াই পাইছে বাইট দিব দিছিলে সেইবাবে মই দিব পৰা নাছিলোঁ যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে গম পাইছে চাগে মই বেমাৰত আছিলোঁ সেইটো কাৰণে বেমাৰ অসুস্থ হৈ থকাৰ বাবে মই বল দেখাই দি একো কৰিব পৰা নাছিলোঁ না উঠিব পাৰোঁ না খাব পাৰোঁ কিবা মায়ে ভাত খুৱাই দিয়ে সেনেকৈ মানে এতিয়া বৰ্তমান অকণমান সুস্থ হৈ লৈ আছোঁ আৰু তেনেকৈ যদি আপোনালোকে মোক বিচাৰিব মানে কণ্টেক্ট নাম্বাৰটো দিয়া আছে বহুতে যদি মানে কণ্টেক্ট নাম্বাৰটো পোৱা নাই মোৰ কণ্টেক্ট নাম্বাৰটো তলত দি দিম 6001549760 এইটো মোৰ নাম্বাৰ হয় আপোনালোকে যিকোনো ধৰ্মীয় অনুষ্ঠানত মোক যোগাযোগ কৰিব আৰু মৰম দিব আশীৰ্বাদ কৰিব যিহেতু নতুন কথা শিকিব বহুত আছে পোষ্ট দিছোঁহে মাথো তেনেকৈ বা আপোনালোকে ছাপোৰ্ট কৰিব মৰম আশীৰ্বাদ কৰিব তেতিয়াহ'লে মই আগুৱাই যাব পাৰিম নিশ্চয় আৰু আপোনালোকৰ মাজত সুন্দৰ কণ্ঠৰে সুন্দৰ কাহিনী হয়তো মই নাম পৰিৱেশন কৰি থাকিব পাৰিম আজিলৈ এৰিছোঁ আকৌ নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম বাই বাই